নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ গণিতৰ 100% কমন কোৱেশ্চন ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এই চেপ্টাৰটোৰ পৰা 2022 চনৰ কাৰণে 100% কমন কি আছে তোমালোকে চাই লোৱা ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ 237 পেজত চোৱা 237 এইটো ত্ৰিকোণমিতিৰ কিছুমান প্ৰয়োগ এই চেপ্টাৰটোৰ পৰা 100% কমন কি আছে তোমালোকে চাই লোৱা এক উদাহৰণ 3 to 100% কমন হয় দিছে 1.5 মিটাৰ ওখ এজনী পৰ্যবেক্ষক এটা চিমনিৰ পৰা 28.5 মিটাৰ আঁতৰত আছে তাইৰ চকুত চিমনিটোৰ উঠন কোণ 45 ডিগ্ৰী চিমনিটোৰ উচ্চতা কিমান এইটো 100% কমন হয় আৰু উদাহৰণ 4 to 99% কমন হিচাপে চাব পাৰা দিয়া আছে ভূমিত থকা এটা বিন্দু পিৰ পৰা এটা 10 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষক উঠন কোণ 30 ডিগ্ৰী অট্টালিকাটোৰ শীৰ্ষক এখন পতাকা উত্তোলন কৰা হ'ল আৰু পি বিন্দুৰ পৰা পতাকাৰ দণ্ডডালৰ শীৰ্ষক উঠন কোণ 45 ডিগ্ৰী পতাকাৰ দণ্ডডালৰ দৈৰ্ঘ্য আৰু পি বিন্দুৰ পৰা অট্টালিকাৰ দূৰত্ব নিৰ্ণয় কৰা এইটো 99% কমন হিচাপে চাব পাৰা আৰু এইফালে দিয়া আছে উদাহৰণ 6 এইটো 100% কমন হয় এটা বহু মহিলা অট্টালিকাৰ শীৰ্ষকৰ পৰা এটা 8 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষ আৰু পাদ বিন্দুৰ পতন কোণ যথাক্ৰমে 30 ডিগ্ৰী আৰু 45 ডিগ্ৰী বহু মহিলা অট্টালিকাটোৰ উচ্চতা আৰু অট্টালিকা দুটাৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা এইটো 100% কমন হয় আৰু এইফালে চোৱা 99% কমন হিচাপে চাব পাৰা এটা 5 মাৰ্কৰ ভূমিৰ ওপৰত 60 মিটাৰ উচ্চতাত চিলা উৰি আছে চিলাখনৰ লগত সংলগ্ন সূতাডাল ভূমিৰ এটা বিন্দুত অস্থায়ীভাৱে গাঁঠি দিয়া হ'ল ভূমিৰ লগত সূতাডালৰ হেলন 60 ডিগ্ৰী সূতাডাল ঢিলা নহয় বুলি ধৰি লৈ সূতাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এইটো 99% কমন আৰু 7 নম্বৰত দিয়া আছে 100% কমন বিলাক চোৱা ভূমিৰ এটা বিন্দুৰ পৰা 20 মিটাৰ ওখ এটা অট্টালিকাৰ ওপৰত স্থাপন কৰা এটা প্ৰেৰণ স্তম্ভৰ পাদ বিন্দু আৰু শীৰ্ষৰ উঠন কোণ যথাক্ৰমে 45 ডিগ্ৰী আৰু 60 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা আৰু 8 নম্বৰত দিয়া আছে চোৱা এটা পতাকা ভেটিৰ ওপৰত 1.6 মিটাৰ ওখ মূৰ্তি এটা থিয় হৈ আছে ভূমিৰ এটা বিন্দুৰ পৰা মূৰ্তিটোৰ শীৰ্ষকৰ উঠন কোণ 60 ডিগ্ৰী আৰু একেটা বিন্দুৰ পৰা ভেটিটোৰ শীৰ্ষৰ উঠন কোণ 45 ডিগ্ৰী ভেটিটোৰ উচ্চতা নিৰ্ণয় কৰা এইটো 100% কমন হয় আৰু 9 নম্বৰত দিয়া আছে 100% কমন এটা স্তম্ভৰ পাদ বিন্দুৰ পৰা এটা অট্টালিকাৰ শীৰ্ষৰ উঠন কোণ 30 ডিগ্ৰী আৰু অট্টালিকাটোৰ পাদ বিন্দুৰ পৰা স্তম্ভটোৰ শীৰ্ষক উঠন কোণ 60 ডিগ্ৰী স্তম্ভটো 15 মিটাৰ ওখ হ'লে অট্টালিকাটোৰ উচ্চতা নিৰ্ণয় কৰা আৰু 12 নম্বৰত দিয়া আছে এটা 7 মিটাৰ ওখ অট্টালিকাৰ শীৰ্ষকৰ পৰা এটা কেৱল স্তম্ভৰ শীৰ্ষকৰ উঠন কোণ 60 ডিগ্ৰী আৰু ইয়াৰ পাদৰ পতন কোণ 45 ডিগ্ৰী স্তম্ভটোৰ উচ্চতা নিৰ্ণয় কৰা এইবিলাক 100% কমন আছিল তোমালোকক যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া গুড বাই